নমস্কাৰ আপোনালোকৰ চেনেল ডিভাইন এষ্ট্ৰলৈ সকলোকে স্বাগত কৰিছোঁ মোৰ নাম ডক্টৰ ইতিশা কোঁৱৰ আজি এই ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আনিছোঁ বিশ্বকৰ্মা পূজা যিহেতু 17 ছেপ্টেম্বৰ দিনাখন কৰা হয় প্ৰত্যেক বছৰৰে এই দিনটোত আমি কেনেধৰণে নিজৰ জীৱনলৈ ভাল ফল আনিব পাৰোঁ জানিম আৰু বিশ্বকৰ্মা পূজাৰ দিনা আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম প্ৰথমতে বিশ্বকৰ্মা পূজা কিয় আমি পালন কৰোঁ সেইটো বিষয়ে মই অকণমান চমুকৈ কৈ দিছোঁ বিশ্বকৰ্মা দেৱক আমি সকলোৰে ইঞ্জিনিয়াৰ বা তেওঁৱে গোটেইখিনি মেচিনেৰী টুল বা ষ্ট্ৰাকচাৰ যিমানো আছে তেওঁৱে সংৰচনা কৰিছিল তো সেইকাৰণে সেই দিনটোত বিশ্বকৰ্মাক যিকোনো মেচিনেৰী আইটেম বা যিকোনো টুলছৰ অধিপতি বুলি আমি মানো আৰু সেই দিনটো তেওঁৰ পূজা কৰা হয় 17 ছেপ্টেম্বৰ দিনাখন আমি সেই দিনটোত তেওঁ পূজা অৰ্চনা কৰোঁ যাতে আমি সেই দিনটোৰ ভাল ফল ৰিচিভ কৰিব পাৰোঁ যিসকল লোকে মেচিনেৰীৰ লগত ৰিলেটেড কাম কৰি আছে তেওঁলোকে যদি ভালকৈ বিশ্বকৰ্মা পূজা কৰে বা আমাৰ সকলোৱে কাৰণ আমি সকলোৱে গাড়ী বাহন ইউজ কৰি থাকোঁ বা ঘৰত যিকোনো মেচিনেৰী আইটেম ইউজ কৰোঁ সেই সকলো বাবে বিশ্বকৰ্মা দিনটো বহুত গুৰুত্বপূৰ্ণ হৈ পৰে সেইকাৰণে প্ৰায় সকলো ঘৰতে বিশ্বকৰ্মা পূজা কৰা যায় তেওঁলোকৰ জীৱনত যদি কিবা ঘটন ঘটিবলগীয়া থাকে মেচিনেৰী ৰিলেটেড বা কিবা ব্লকেজ থাকে সেইখিনি কাট খুৱাই দিয়ে আৰু সেই দিনটোত আপোনালোকে ভালকৈ তেওঁক পূজা অৰ্চনা কৰি কেনে পচন্দ কৰিব পাৰে আৰু যিকোনো বাধা বিঘিনি যদি আপোনাৰ জীৱনৰ লগত আহিবলগীয়া থাকে কিবা মেচিনেৰী ৰিলেটেড প্ৰব্লেম থাকে বা বহুত যদি বেয়া হৈ থাকে সেই দিনটোত আমি ভালদৰে পূজা কৰি কিনে সেইখিনি দুখখিনি কটাব পাৰোঁ খণ্ডন কৰাব পাৰোঁ তো এই ভিডিঅ'টোত আমি জানিম যে তেওঁ কেনেধৰণে পূজা অৰ্চনা কৰিলে আমি নিজৰ জীৱনত ভাল ফল আনিব পাৰোঁ তো সেইকাৰণে আমি প্ৰত্যেক ঘৰতে ভালকৈ যদি পূজা কৰোঁ কোনো ধৰণৰ যদি কিবা বেয়া আপদ বিপদ আহিবলগীয়া থাকে সেই দিনটোত তেওঁ যদি আমি ভালকৈ স্মৰণ কৰোঁ তেন্তে সেই গোটেইখিনি বিপদ আপদ কাট খাই পৰে আৰু তেওঁ কেনেধৰণে পূজা অৰ্চনা কৰিলে আমি নিজৰ জীৱনত ভাল ফল আনিব পাৰোঁ এই বিষয়বস্তুখিনি জানিম আৰু লগতে আমি সেই দিনটোত কি কৰিব নালাগে কি এভইড কৰিব লাগে সেই বস্তুৰ বিষয়েও জানিম প্ৰথমতে আপোনালোকে গোটেই ঘৰত হওক বা ফেক্টৰীত হওক বিশেষকৈ যিসকল লোকে বিশ্বকৰ্মাৰ দেৱৰ কামৰ লগত জড়িত হৈ আছে সেইসকল লোকে নিজৰ যোনটো ৱৰ্ক প্লেচ হয় বা ঘৰত যদি ৱৰ্ক কৰে গোটেইখিনি বস্তু ভালকৈ চাফ চিকুণ কৰিব লাগে গাড়ী হওক বা আপোনালোকৰ ফেক্টৰী হওক মেচিন যি বস্তু আছে সকলোখিনি ভালকৈ চাফ চিকুণ কৰিব লাগে ছেকেণ্ড আপোনালোকে বিশ্বকৰ্মাৰ দেৱৰ মূৰ্তিয়ে হওক বা আপোনালোকে ফটোৱে হওক ঘৰত যদি হয় তেন্তে ফটো আনিব পাৰে যদি আপোনালোকৰ ফেক্টৰী আছে তেন্তে মূৰ্তি স্থাপিত কৰিব পাৰে মূৰ্তি স্থাপিত কৰি কেনে আপোনালোকে তাত ভালদৰে ফুল হালধি ৰুলি প্ৰসাদ অৰ্পণ কৰিব পাৰে আৰু এটা মন্ত্ৰ ওম বিশ্বকৰ্মাই নমঃ 108 বাৰ জাপ কৰিব বিশ্বকৰ্মা দেৱৰ ওচৰত বহি কেনে আপোনালোকে সেই মন্ত্ৰটো জাপ কৰিব আৰু পাৰিলে আপোনালোকে বিশ্বকৰ্মাৰ যোনটো ফটো বা মূৰ্তি আছে যোনটো আপোনালোকৰ ফেক্টৰী হ'ব সেই ফেক্টৰী নৰ্থ ইষ্টত থ'বলৈ ট্ৰাই কৰিব নৰ্থ ইষ্টত থৈ কেনে আপোনালোকে ইষ্ট ফেচিং বা নৰ্থ ফেচিং কৰাব তেওঁৰ মুখখন সেইটো অকণমান কৰিব লাগিব সেইটো যদি আপোনালোকে ভালকৈ মিলাই কেনে কৰিব পাৰে খুব ভাল ফল ৰিচিভ কৰিব বাস্তুমতেও এলাইন হৈ পৰিব আৰু সেই দিনটোত আপোনালোকে পাৰিলে মেচিনেৰী ৱৰ্ক নকৰিব যিমান পাৰে মেচিনেৰী টুলবোৰক আপোনালোকে সেই দিনটোত ইউজ কৰিব নালাগে যদি বহুত বেছি প্ৰয়োজন নহয় বা গাড়ী ঘোঁৰাকো আমি সেই দিনটোৰ বাবে ৰেষ্ট দিব লাগে যিমান পাৰোঁ আমি মেচিন আইটেম বা এনেকুৱা ধৰণৰ ৰিলেটেড বস্তুখিনি অকণমান এভইড কৰি কিনে চলিব লাগে সেই দিনটোৰ কাৰণে আৰু আপোনালোকে তেওঁক ভালদৰে নিজৰ মানে এটা বিলিভত তেওঁৰ পৰা আশীৰ্বাদ ল'ব যাতে এই দিনটোত যদি কিবা বাধা বিঘিনি আছে গোটেইখিনি খণ্ডন হৈ যাব লাগে কাৰণ আমাৰ ইণ্টেনশ্যনটো বহুত মেটাৰ কৰে আমি পূজা এটা কৰিব লাগে কাৰণে কৰিলে নহয় আমি যেতিয়া সেই বস্তুটো নিজৰ ইণ্টেনশ্যনটো তাত এড কৰি দিওঁ তেতিয়া আমি বহুত ভাল ফল ৰিচিভ কৰিব পাৰোঁ আমাৰ এনাৰ্জি আৰু তেওঁৰ এনাৰ্জি এলাইন হৈ কিনে আপোনাৰ বস্তুবোৰ সেনেকৈ ধৰণে কাম কৰিব ধৰে তো সেইকাৰণে আমাৰ ইণ্টেনশ্যনটো বহুত বেছি মেটাৰ কৰে কি আপুনি কি ইণ্টেনশ্যনত পূজাটো কৰিছে বা কি ইণ্টেনশ্যনত আপুনি পূজাভাগ দিছে তো সেইকাৰণে আপুনি যেতিয়া পূজা কৰে যদি ডাঙৰ মেচিনেৰী ৰিলেটেড কামত আছে বা গাড়ী ৰিলেটেড কামত আছে তেওঁলোকে নিজৰ বাধা বিঘিনিখিনি কাট খাব লাগে সকলো ক্ষেত্ৰত ছাপোৰ্ট পাব লাগে বুলি তেওঁৰ ওচৰত আগবঢ়াব তেওঁৰ ওচৰত জনাই দিব আৰু পাৰিলে সেই মন্ত্ৰটো তাতে বহি কেনে আপোনালোকে আৰু ভাল মুহূৰ্ত মই মুহূৰ্ত কোনটো ভাল হ'ব অসমৰ কোনটো মুহূৰ্ত অভিজিত মুহূৰ্ত পৰিছে সেই গোটেইখিনি বস্তু আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে এবাৰ ডিছক্ৰিপশ্যনটো চেক কৰি ল'ব পূজা টাইমিঙৰ কাৰণে আৰু আপোনালোকৰ সেই দিনটোত সকলোকে যিমান পাৰে আপোনালোকে নিজৰ প্ৰসাদ বা সেনেকৈ চবকে আগবঢ়াব আৰু যদি আপোনালোকৰ আণ্ডাৰত কোনোবা মানুহ আছে তেওঁলোকক পাৰিলে আপোনালোকে যিমান পাৰে ভালদৰে
কিবা হেপী কৰাকে গিফ্ট দিব সেই দিনটোত আপোনালোকে যদি তেওঁলোকক পচন্দ কৰিব পাৰে নিজৰ আণ্ডাৰত থকা মানুহৰ পচন্দ কৰে তেন্তে বহুত ভাল ফল ৰিচিভ কৰিব আৰু যিমান পাৰে আপোনালোকে নিজৰ সেই জেগাটোত পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি কেনে ৰাখিব এই সৰু সৰু নিয়মকেইটা যদি আপোনালোকে ফ'ল' কৰে তেন্তে বহুত ভাল ফল পাব আপোনালোকে আশা কৰিছোঁ সকলোৰে বিশ্বকৰ্মা পূজা বহুত ভাল ধৰণে যায় আৰু এনেকৈ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আৰু এই চেনেলটো ছাপোৰ্ট কৰিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আহিবলগীয়া দিনতো মই এনেধৰণে নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' লৈ আনিম আপোনালোকৰ বাবে থেংক ইউ